Hello vlog, welcome to my guys. Good morning guys. আজি Sunday হয় আৰু মোৰ অলপ লেট হ'ল উঠা because obviously Sunday হয় মানে Sunday মোৰ শুবলৈ অলপ মন যায় আৰু সবৰ মন যায় কিন্তু মই অলপ লেট আছো because আজি মোৰ খেলৰ প্ৰেক্টিছ আছে Sunday প্ৰেক্টিছ থাকে মৰ্নিং আৰু মই লেট হৈ আছো সো কথাটো কম গৈ কাম পৰাপত কৰি মই যাওঁ ৰেডি হওঁ মই খেললৈ প্ৰেক্টিছ আছে বাই বাই Okay guys মই ৰেডি হৈ গলো বৰ্তমান মই যাব লাগিব মোৰ গ্ৰাউণ্ডলৈ কাৰণ মোৰ প্ৰেক্টিছ আছে আৰু মই বহুত লেট হৈ গৈছো আপোনালোকৰ লগত কথা পাতি আছো ষ্টে টিউন মই যাওঁ বাই বাই মোক যদি কোনোবা ৰাতিটো হাৰ পাই থাকিব কয় তেতিয়াও পাৰিম কিন্তু মই ৰাতিপুৱা সোনকালে উঠিব কেতিয়াও নোৱাৰো আৰু যিহেতু আজি সানডে মই আৰু নোৱাৰিছো আৰু লেট হৈ গলো এতিয়া মই গৈ আছো মোৰ ফিল্ডলৈ আৰু মই লেট হোৱাৰ কাৰণে মই ললো গাঁৱৰ ৰাস্তা দি যাবলৈ বৰ্তমান আমাৰ প্ৰেক্টিছ ষ্টাৰ্ট হৈ গ'ল হেয়া অংকিত বাবুয়া ইমান লাজ এজনী কইনাও নকৰে যিমান আমাৰ অংকিতে লাজ কৰে হাই অংকিত হাই দিয়া ৰোপ পাত খুল খোৱাৰ লগে লগে আমাৰ প্ৰেক্টিছ ষ্টাৰ্ট হ'ব সেইটো কেতিয়াও হ'ব নোৱাৰে আমাৰ তেতিয়া ষ্টাৰ্ট হ'ব কি ফটো আমি উৎপাত ইটোৰ সিটোৰ চুপতি কৰা কথাই ক'ব নালাগে এইটো দেখিলে নহয় পৰিলেই পৰি টানিছে কিন্তু তেনেকে টানা নহয় এয়া গ'লে এটা এই কামৰ হয় এবাৰ হাৰি থাকিলে নেদেখালো চা হৰা মুখখন হয় দাদা ফটো মাৰো এনেকে দিয়া দিছ নে কেনেকে দিয়ে মই দি মানে হয় দাদা ফটো মাৰো কেনেকে দিয়ে অ হি বান্দৰ Winner! Loser! हार का मुंह देख लीजिए দেখি আছে নহয় এয়াই আমাৰ প্ৰেক্টিছ মানে আমি কেতিয়াও সিৰিয়াসলি প্ৰেক্টিছ নকৰো ফটো আমি বেছিহে হয় আমাৰ এতে দেখিলে তাত ডিল বনাইছে এটাই আৰু এতিয়া আমি অকমান প্ৰেক্টিছ সিৰিয়াসলি কৰিম বুলি আহিলো তেতিয়াও এটা ফটো আমি হ'বই আমি ইমান সিৰিয়াসলি টনাটনি কৰি আছিলো দেখিলে না এয়া পৰিলেই আৰু এনেকাকে পৰিছে যে মানে হাঁহি নোলোৱাকে থাকিব নোৱাৰিলো মই এইটো 4 স্কয়াৰ কেলে নাই কৰা হৈ আহিছিলে ই ইয়াৰ কেলে দুই কয়া বমি হৈ আছিলে আহিছো বে মই এনেকে পাস প্ৰেক্টিছ অকল বমি ৰবা ভৰি নাইকিয়া হৈ গৈছে কাপোৰো পিন্ধিছে ব্লেক কালাৰ এই পিনে আকৌ ৰ'দলৈ ইয়াৰ কেমেৰাটো ব্লেক হৰি মুখখন দেখুৱা Oh my god বেসিক্যালি আমাৰ গেমটো হৈছে ষ্ট্ৰেংথ আৰু ষ্টেমিনাৰ আৰু এইটো এটা বহুত ভাল এক্সাৰসাইজ হয় আমাৰ বাবে যাতে আমি ফিল্ডত আমি যেতিয়া জোৰ দি থাকো আমাৰ মানে কি বুলি কয় ব্লেক আউট হৈ নাযাও যাতে আমি কাৰণ গেমটো বহুত ফিউ সেকেন্ডৰ হয় কিন্তু যেতিয়া আমি গোটেই এটা টিমে জোৰ দি থাকো ন তো আমাৰ মানে চকুৰ আগত আন্ধাৰ আহি যায় বেছি জোৰ দি থাকিলে ব্লেংক আউট হৈ যায় আমি মূৰ চুৰ ঘূৰাই যায় তো সেইটো কাৰণে এইটো এটা বেষ্ট এটা এক্সাৰসাইজ হয় আমাৰ হাতৰ কাৰণে আমাৰ মাসলছৰ কাৰণে আৰু আমাৰ মানে কি বুলি হোল বডিটোৰ কাৰণে এটা ভাল এক্সাৰসাইজ হয় হাই জুগুদা হেল্ল তা মুখখন ওলোৱা নাই ৰ'দ যা পিছফালে যে মহেশমতি সব্ৰজ So guys, a pretty Rani. This is pretty Rani, and this is Zuguda, and this is Ankit Shah. Pretty Rani. Yes, Poli no kobasun. I'm like that. Same, but different. No money, no oil. Copyright. আমি মানে প্ৰেক্টিছ কৰিলো বৰ্তমান কমলা খাব লৈছো তে কমলা খালি আমাৰ ছটাৰ মাজত দুটা কমলা অজুগুৰা কমলা খাইছা আপোনালোকক কথা এটা কোৱাই নাই নহয়
আমি খেলা গেমটো হৈছে টাগ অফ ৱাৰ অসমীয়াত ক'ব গ'লে ৰছী টনা এটা পৰম্পৰাগত খেল আজিকালি যোনটো মানে এটা ভাল প্লেটফৰ্ম পোৱা হৈ গৈছে এইটো খেলে আৰু আমি শিৱসাগৰ টীম হয় আমি ডিষ্ট্ৰিক্ট প্লেয়াৰ হয় আৰু আমাৰ নেক্সট অল আছাম গেম আহি আছে এবাৰ শোণিতপুৰত আছে তাৰ বাবে আমি প্ৰেক্টিচ ষ্টাৰ্ট কৰি দিয়া হ'ল বাৰু দেই সো এই গেমটো ৰিজাল্ট ডিক্লেয়াৰ কৰে বেষ্ট অফ 3 ৰুলৰ মতে মানে আপুনি যদি দুটা সাইডৰ মেটচ জিকি গ'ল তেন্তে আপোনাৰ টিমটো উইনাৰ আৰু আমি ফাৰ্ষ্ট সাইডৰ মেটচখন হাৰি গ'লো নিজৰ ফটো আমি কাৰণে দেই আৰু নেক্সট সাইডৰ মেটচখনটো আমি জিকিবই লাগিব যিহেতু আমি ড্ৰ কৰিব লগা আছিলে তো একে পাকতে চুচৰাই লৈ গুচি আহিলো আৰু মেটচ ড্ৰ কৰি দিলো ফাইনেলি আজি দিনটোৰ বাবে প্ৰেক্টিচ খতম বৰ্তমান ঘৰ যাম ৰেষ্ট কৰিম বাই বাই